আৰু ইফালে আছে টিভিৰ লগতে আছে আমাৰ মা। চাওক মানে গাইছ, আপোনালোকেতো জানিয়ে মা নহ'লে কেনেকুৱা লাগে। চ' মানে মোৰো মনত পৰে বহুত। আপোনালোককতো ভিডিঅ'ত মই দেখাব পৰা নাই। মানে এজন মানুহে যিমান দিন মানে আয়ু মানে থাকে আৰু সিমান দিনহে থাকিব। চ' হেল্ল' গাইছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মানে আজিৰ ভিডিঅ'টো কোনো ব্লগ নহয়, মানে আজিৰ ভিডিঅ'টোত মানে মোৰ ঘৰখন দেখাম আমাৰ। চ' আমি ক'ত মানে কেনেকৈ থাকোঁ, চ' এইবিলাকে দেখাম। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এতিয়া চাওক। আৰু এইফালে আছে আমাৰ কুকুৰ ঠিক। ত' এইফালে কুকুৰ আছে মোৰ। আৰু এতিয়া মানে এইখন হৈছে আমাৰ ঘৰখন। আৰু এতিয়া মানে ইয়াতে তলা লগাই আছে তো চাবি দিয়ে খুলিব লাগিব। তাৰপিছত এতিয়া মানে তলাটো খুলি লওঁ। আৰু এতিয়া চাওক, এইফালে আছে আমাৰ পাকঘৰ, মানে ইয়াতে ৰান্ধনি। আৰু ইফালে টেবুল চেবুল এইবিলাক কিবা আছে। এইটো ফ্ৰিজ আছে, ফ্ৰিজত কিন্তু কবি শাক। আৰু এইফালে চাওক না, মানে দৰ্জা নোহোৱা ফ্ৰিজ। চাওক মানে ফ্ৰিজটো আছিল প্ৰথমতে। চ' মানে ফ্ৰিজটোৰ মানে দৰ্জাখন ইমান কিবা বেয়া হৈ গৈছিল, ইয়াৰ পৰা ওলাই গৈছিল। চ' সেইটো মানে বাদ দি এটা নতুন কিনি লৈছোঁ। এইটো ইফালে চাওক, এইখন বিচনাতে মানে মই শুওঁ। চ' আৰু ইফালে আছে টিভিৰ লগতে আছে আমাৰ মা। চাওক মা আছে। আৰু এইটো হৈছে চকেছ। ইফালে এটা বস্তু চাওক, মই সৰুতে চাওক কেনেকৈ দেখিছিল, মানে মোৰ সৰুকালৰ ফটো। মানে মাৰ ফটোখন ভাল জেগাত মানে লগাব পৰা নাই, সেইকাৰণে ইয়াতে থৈ দিছোঁ। চ' এনেতো আমাৰ ভুল একো নাই। চ' মানে ইয়াতে লগাম ফটোখন। চ' এতিয়া বাৰু ইয়াতে থাকক। মানে গাইছ, আপোনালোকেতো জানিয়ে মা নহ'লে কেনেকুৱা লাগে। চ' মানে মোৰো মনত পৰে বহুত। আপোনালোককতো ভিডিঅ'ত মই দেখাব পৰা নাই, ক্লিপ আছে মোৰ লগত, কিন্তু মানে লিগেল বুলি নাভাবোঁ ক্লিপটো দিয়া। চ' সেইকাৰণে মই মানে ভিডিঅ'ত দিয়া নাই। আপোনালোকে কি কয় মই নাজানো। চ' বেয়া লাগে আৰু কি কৰিবি, উপায় নাই না। মানুহৰ মৰণ এদিন নহয় এদিনতো আহিবই না। মানে এজন মানুহে যিমান দিন মানে আয়ু মানে থাকে আৰু সিমান দিনহে থাকিব। তাৰ ওপৰত আৰু আমি ক'ব নোৱাৰোঁ না। সেইকাৰণে এইবিলাক মানে ভগৱানৰ লীলা খেলা একটা। চ' বেয়া লাগে আৰু একো নাই। আপোনালোকক মানে ভিডিঅ' দি যাম। এতিয়া আপোনালোকে মোক ছাপোৰ্ট কৰিব। মানে মই নাজানো মই মানে ভুল কৰোঁ না মানে ঠিকেই কৈছোঁ। চ' আপোনালোকে এইটো এডজাষ্ট কৰি ল'ব। যদি ভুল কৈছোঁ তেনেহ'লে মোক ক্ষমা কৰি দিব, আৰু মানে ঠিকেই যদি কৈছোঁতো বেলেগ কথা। ত' একো নাই বাৰু। এতিয়া চাওক, এইফালে আছে মানে ইয়াতে মানে মাৰ বস্তুবিলাক আছিল, ইয়াতে মাৰ কাপোৰবিলাক আছে। আৰু এইফালে আছে এটা ইনভাৰ্টাৰ। আৰু একো নাই, এইবিলাক মোৰ লাইট চাইট কিবা কিনি সৰু কালৰ এইবিলাক মানে এই গিটাৰটো যে আছে আপোনালোকে দেখিছে, এই গিটাৰটো কমচে কম আজি 8 বছৰমান হ'ল। এই গিটাৰটো 8 বছৰমান হ'ল। আৰু এই ঘৰিয়ালটো যে আপোনালোকে দেখিছে, এই ঘৰিয়ালটো মানে অষ্টমীত গৈ লৈ অহা মা আৰু মই। আৰু এইটো লাইট দিছে পাপাই। আৰু চাওক, আৰু এইবিলাক মোৰ ৰাখি, মানে ভণ্টিবিলাকে বন্ধা ৰাখি। আৰু গাইছ, এইফালে আছে মানে মাৰ দেউতা, মানে অৰ্থাৎ মোৰ ককা। এইফালে ককা মানে গাইছ, গাঁৱলীয়া ভাষাত মানে ক'ব গ'লে আটা বুলি কওঁ আমি। চ' আপোনালোকে কি কয় কমেণ্ট কৰি ক'ব। আমিতো বৰ্তমান আটা বুলিয়ে কওঁ। ত' গাইছ, আজিৰ ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে দেখিলে মোৰ মানে আমাৰ ঘৰখন আৰু মানে ক'ত থাকোঁ, কি কৰোঁ। চ' ক'ত মানে ৰন্ধা বঢ়া এইবিলাক হয়। এইখিনি আছিল ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আগলৈ আপোনালোকৰ বাবে মই মানে ধুনীয়া ভিডিঅ' লৈ আহিম। ত' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ত' আজিলৈ বাই।